অশ্লীল প্ৰস্তাৱ দি ৰঙাহৰৰ আৰক্ষী হ'ল এজন লম্পট যুৱক। এই ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং টেংবং প্ৰাথমিক বিদ্যালয়। যোৱা কিছুদিনৰ পৰা এজন অচিনাক্ত যুৱকে প্ৰায় সময়তে উল্লেখিত বিদ্যালয়খনৰ সন্মুখত এখন স্কুটি ৰখাই ফোন কৰাৰ চলেৰে বিদ্যালয়ৰ ছাত্ৰীক মাতৃ অশ্লীল প্ৰস্তাৱ দি আহিছিল। এই কথা ছাত্ৰীসকলে প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক জানিব দিয়ে আৰু তাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই খেৰানি থানাত যোৱা 2 জুন এখন এজাহাৰ দাখিল কৰে। 6 জুন তাৰিখে লম্পট যুৱকজনক পূৰ্বৰ দৰে বিদ্যালয়খনৰ সন্মুখত পুনৰ উপস্থিত হৈ একেদৰে প্ৰস্তাৱ দিয়ে। তেনে সময়তে একাংশ অভিভাৱকৰ চকুত পৰা অচিনাক্ত যুৱকজনে স্কুটিলৈ উধাও হয়। লগে লগে খেৰণী আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে। ইতিমধ্যে আৰক্ষীয়ে লম্পট যুৱকজন ৰাজু দাস বুলি চিনাক্ত কৰি আটক কৰিছে। কনক দেউৰী, পাব্লিক প্ৰেছ। মানুহজনে হয় কেতিয়াবা বেংকাৰ পৰা আহি আকৌ খেৰণিৰ পৰা যায় আৰু ঠিক তেনেকৈ সেই শিক্ষক শিক্ষয়িত্ৰীসকলে নোযোৱাৰ আগে আগে ষ্টুডেণ্ট ল'ৰা ছোৱালীসকলে সিহঁতে আগতীয়াকৈ হ'বলগীয়া হয়। 8টাৰ পৰা 9টা, চাৰে 8টা, 8টাৰ ভিতৰত আহে। সেইখিনি সময়তে এইখিনি সুযোগ ল'ব বিচাৰে। এদিন নহয় দুদিন নহয়, এদিন নহয় দুদিন নহয়, 25 মে'ৰ পৰা আজি 6 জুনলৈকে। আমি স্কুলত মোৰ স্কুল হৈছে টেংবং এলপি স্কুল। তাৰপিছত মই স্কুল গৈ নোপোৱাৰ আগতে এই অচিনাকি ব্যক্তিজনে ল'ৰা ছোৱালীক জবৰদস্তি লৈ যাব খোজে, হাতত ধৰে, সেই তেনেকৈ ছোৱালীবোৰক তেনেকৈ কৰে। তাৰপিছত আমি বহুত দিনৰ পৰা ইনভেষ্টিগেশ্যন কৰিলোঁ। তাৰপিছত মানুহজনৰ এতিয়া ধৰা পৰিছে। গাড়ীৰ নাম্বাৰটো আমি ল'লোঁ। ল'ৰা এজনে কৈছিলে ইমান 426 বুলি। তাৰপিছত সেইটো মতে আমি বিচাৰিছিলোঁ, বিচাৰাত পালোঁ। তাৰপিছত আজি আকৌ থানাক আজি দুপৰীয়া মানত থানা অচি ছাৰক জনালোঁ। জনাৰ পিছত মানুহজনক আজি ইয়াতে লৈ আনিলে আৰু এতিয়া ল'ৰা ছোৱালী চিনাক্ত কৰিব পাৰিছে এইটোৱে হয় বুলি। মানুহজন এনেইতো দেখাতে দোকান আছে বোলে, মোবাইল দোকান। কি নামটো? ৰাজু দাস। ৰাজু দাস। আপোনালোকে এফআইআৰ দিয়া হৈছে নে? দিলোঁ, এতিয়া দিলোঁ। এতিয়া দিলে।